আজি আপোনালোকৰ ওচৰলৈ মাছৰ মাথা আৰু কলা থৌ কচুৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো গাঁৱলীয়া ৰেচিপি বুলিয়ে ক'ব পাৰি। মই গাঁৱৰ ঘৰলৈ যাওঁতে কলা কচু অলপমান লৈ আহিছিলোঁ। আজি বনালোঁ, খাই বহুত ভাল লাগে, বহুত ভাল পাওঁ আৰু আমাৰ শৰীৰৰ কাৰণে বহুত উপযোগী কলা কচু। আহকচোন মই কেনেধৰণৰ বনালোঁ। প্ৰিয়মজানবীৰ ব্লগ এণ্ড ৰেচিপিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইখিনি কচুৰ থু, ইয়াত কলা কচুৰ লগতে 2-4ডাল বগা কচু আছে। কুমলীয়া কাৰণে মই ইয়াত পাতটো ব্যৱহাৰ কৰিছোঁ। এতিয়া পাতটো মেলি মেলি এইখিনি ভালদৰে বাছি ল'ম। কচুখিনি ভালদৰে কাটি বাছি ধুই ল'লোঁ। এতিয়া এইখিনি অলপ পৰিমাণে সিজাই ল'ম। কেৰাহী এখনত পানী অলপ গৰম হ'বলৈ দি কচুখিনি তাত ঢালি দিলোঁ। এতিয়া ইয়াত অলপ পৰিমাণে নিমখ দিম। এইখিনি সিজি থাকে মানে মই ইয়াত দিব লগা বস্তুখিনি যোগাৰ কৰি লওঁ। এতিয়া ঢাকন এখন লগাই 3 মিনিটৰ কাৰণে ৰাখি দিম। বিলাহী কেইটা মিহি মিহিকৈ কাটি ল'লোঁ, আলুকেইটা টুকুৰা টুকুৰকৈ লৈছোঁ, পিঁয়াজটো কাটি ল'লোঁ, জলকীয়াখিনি ফালি লৈছোঁ, নহৰুখিনি অলপ মিহিকৈ লৈছোঁ আৰু ইয়াৰ লগতে ফ্ৰাই কৰি ৰখা এটা মাছৰ মাথা দিছোঁ। আজি এই কচুৰ ৰেচিপিটো মাছৰ মাথাৰ লগত বনাম। এনেকুৱা জোখত সিজাই ল'ব লাগে। এতিয়া এইখিনি খৰাহীত টুকি ৰাখিছোঁ। এতিয়া ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। কেৰাহী এখনত তেল গৰম হ'বৰ কাৰণে পাতি দিছোঁ। তেল গৰম হোৱাৰ লগে লগে ইয়াত পিঁয়াজখিনি দি ল'ম। পিঁয়াজখিনি দি অলপ লৰাই দি লগতে ইয়াৰ লগত নহৰু আৰু কেঁচা জলকীয়াখিনি একেলগে দি দিম। নহৰু আৰু কেঁচা জলকীয়া পিঁয়াজ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজ নহৰুৰ ৰং সলনি হোৱাৰ লগে লগে ইয়াত বিলাহীখিনি দি দিছোঁ। এতিয়া ইয়াত প্ৰয়োজন অনুসাৰে অলপ নিমখ দিম। নিমখ কম ধৰকৈ ব্যৱহাৰ কৰিছোঁ কাৰণ কচুখিনি সিজাওঁতেও নিমখ দি সিজাইছিলোঁ। এতিয়া এইখিনি অলপ সময় এনেদৰে লৰাই দি ঢাকি ৰাখিম। 3 মিনিটমানৰ পাছত এয়া বিলাহীখিনি সিজিয়ে গৈছে। এনেকুৱা সময়তে প্ৰয়োজন অনুসাৰে আধা চামুচ হালধি দিছোঁ। এতিয়া হালধিখিনি দি এনেকৈ লৰাই দি কাটি ৰখা আলু কিপিচ ইয়াতে দি দিছোঁ। আলুখিনি দি অলপ সময়ৰ কাৰণে গেছটো মিডিয়াম টু ল' ফ্লেমত ৰাখি ঢাকি দিম। 2-3 মিনিটৰ পাছত ঢাকনিখন গুচাই দি এয়া এনেকুৱা হৈছে। এনেকুৱা সময়তে আধা চামুচ ধনিয়াৰ গুড়া, এচামুচ জিৰাৰ গুড়া আৰু এই চামুচখনেৰে আধা চামুচ জালুকৰ গুড়া। ইয়াত জালুকৰ গুড়া বেছিকৈ দিলে খাবলৈ ভালেই লাগে। কচুত জালুকৰ গুড়া ভাল লাগে। এনেকুৱা সময়ত অলপ গৰম পানী দিছোঁ মছলাটো অলপমান সিজিবৰ কাৰণে। আকৌ ঢাকি ৰাখিম অলপ সময়ৰ কাৰণে। ঢাকনখন গুচাই দিলোঁ। আলুখিনি 80% সিজিছেহিয়ে। এনেকুৱা সময়তে ভাজি ৰখা মাছৰ মূৰ দুটা ইয়াতে দি দিম। মাছৰ মাথা দুটা দি অলপ সময় এনেদৰে লৰাই দি সিজাই ৰখা কচুখিনি ইয়াত এতিয়া ঢালি দিম। কচুখিনি দি ভালদৰে লৰাই দি অলপ সময়ৰ কাৰণে গেছটো মিডিয়াম টু ল' ফ্লেমত দি ঢাকি ৰাখিম। আকৌ এবাৰ ঢাকনখন গুচাই দি ইয়াত অলপ পৰিমাণে গৰম পানী দিম। গৰম পানী এইকাৰণে দিছোঁ তেতিয়া সকলোবোৰ বস্তু ভালদৰে মিলি যাব। পানীটো পাছত শুকুৱাই দিম। এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখি ঢাকনিখন গুচাই থ'ম। 5 মিনিটমানৰ পাছত এয়া পানীখিনি শুকাই গ'ল। এনেকুৱা জোখতে ৰাখিব লাগে। আলুখিনিও সিজি গ'ল। আমাৰ ৰেচিপি বনাই হৈ গ'ল। এনেকৈ বনাই খাই ভাল লাগে আৰু কচু শৰীৰৰ বাবে উপযোগী সকলোৱে জানে। এনেদৰে এবাৰ আপোনালোকেও বনাই খাবচোন আৰু ৰেচিপিটো কেনে পালে জনাব। ধন্যবাদ।